এতে ইমান জায়গাটা বেয়া সকলোকে নমস্কাৰ জনাই মই সুৰজ আলী আপোনালোকক মোৰ চেনেল হালৈ ব্লগছলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আজি আহিলোঁ মোৰ চেনেলত। প্ৰায় 2 মাহ হ'ল মই ভিডিঅ' একো দিয়া নাই, মানে দিয়া নাছিলোঁ আৰু কৰোণা টাইম আছিল, ক'তো যাব পৰা নাছিলোঁ। আৰু আজি মানে আমাৰ ঘৰত নতুনকৈ স্কুটি আহিছে, চ' এতিয়া অলপ ঘূৰিম কি হ'ম নেক্সট টাম ভ্লগ আহিব। মই বঢ়িয়া ভ্লগ বনাবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'বোৰত। তো আজি অলপমান সৰু কৰি এটা সৰু ভ্লগ বনাই আপোনালোকলৈ আগবঢ়াম। প্লিজ কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব। চাই থাকক, আগলৈ দেখুৱাই যাম। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है। सहनी हमें सजा है, हम हैं बाजारों के सबकी न। তো এতিয়া আমি লাহে ধীৰেকৈ যাই আছোঁ এখন কোন ধুনীয়া জেগাত, মানে আমাৰ অভিজিত ভাইয়ে লৈ যাই আছে কিবা এটা ধুনীয়া জেগাত, নাজানো কেনেকুৱা কি জানে। তো ই আমাক মানে মই গৈ আছোঁ আৰু স্কুটিত চলাই তো চাওঁ আৰু কি জেগা ধুনীয়া হ'ব। মই জানো ভিডিঅ'টো ভাল পাব আপোনালোকে চাই, বহুত দিনৰ মূৰত ভিডিঅ'টো বনাইছোঁ, চ' অলপ লাইক শ্বেয়াৰ কৰি দিব। এতিয়া চাওক গাঁৱলীয়া ৰাস্তাই আমি যাই আছোঁ। এতিয়া বহুত মনোমোহা দৃশ্য আছে, মানে ৰাস্তাই ইমান ধুনীয়া মানে ৰাস্তাটো চাওক না, ৰাস্তাটো এটা বগলী আছে। আৰে বেক কেমেৰাটো নাই। তো মানে এনেকুৱা ধুনীয়া জেগা আছে নাই, মানে ইমান কওঁতে হ'ল এটাও মানুহ নাই, কিবা শান্তিৰ জেগা, একদম বঢ়িয়া লাগিব আপোনালোকে যাই। আৰু চাওক গাঁৱলীয়া ৰাস্তা, মানে গাঁৱলীয়া ৰাস্তাৰে যাই আছোঁ, চাৰিওপিনে গছ গছনি আছে, একদম ধুনীয়া মানে পাৰফেক্ট মজাটো আহিছে, ফিলিংটো আহিছে। এতিয়া মানে ইমান দিন পাছত যে এই ব্লগ বনাইছোঁ, মানে এতিয়া মই কি ভাবিছোঁ জানে আপোনালোকক, যে মই ইউটিউবৰ কনচিষ্টেঞ্চি যিটো থাকে আৰু কি ভিডিঅ' বনাই থকা, তো সেইটো মই ৰানিং ৰাখিম বুলি ভাবি আছোঁ, যে মানে প্ৰায়ভাগে মই ব্লগ দিব চেষ্টা কৰিম আৰু কি। মানে এতিয়া মেট্ৰিকটোও গৈছে মোৰ, তো এতিয়া মানে মই ইউটিউবত একদম ভালকৈ লাগিম বুলি ভাবিছোঁ আৰু কি, একদম মানে ভালকৈ ভিডিঅ' বনাম আৰু কি, একদম পূৰা ফাটাফাটি। ত' এতিয়া যাই আছোঁ আৰু আমি কালি বিকাশ দাকো লগ পালোঁ, মানে বিকাশ দা আহিছিল বঙাইগাঁৱৰ পিনে, আই লাভ ট্ৰেভেল এণ্ড ফুডৰ। চ' আপোনালোকে ফটো চাই লওক, মই ফটোটো স্ক্ৰীণত দি দিম। এই মানে বিকাশ দাকো লগ পাই বহুত ভাল লাগিল আৰু কি। আৰু শিবুদাও আহিছিল, শিবুদাকতো মই মানে আগৰ পৰাই চিনি পাওঁ, শিবুদাক সেই আছে নাম্বাৰ আছিল মোৰ লগত, আগৰ পৰাই কথা চথা হৈ থাকে। কিন্তু বিকাশ দাক লগ পাই সঁচাকৈ বহুত ভাল লাগিল। আৰু এতিয়া আছে ডিম্পুদাক মই লগ পোৱা নাই, কিন্তু ডিম্পুদাকো বহুত ভাল পাওঁ। ডিম্পুদা মানে মোৰ মানে ইনস্পিৰেশ্যন, মানে নাম্বাৰ 1। ডিম্পুদাক লগ পোৱাৰ বহুত ইচ্ছা আছে। চ' এতিয়া ইয়াতে চাওক, এটা ধুনীয়া জেগাত আহিছোঁ আৰু কি, অলপ জিৰালোঁ। আৰু জিৰোৱাৰ মানে কাৰণটো হৈছে ৰেলগেটটো পৰছে, ৰেলগেটটো হোৱাৰ পাছত আৰু কি যাম আমি এই ডেষ্টিনেশ্যনলৈকে। তো ইয়াতে মানে একজন খুৰী আহি মোক সুধি আছিল কি, যে এই মানে গেছ আহিছে, তো গেছটো বোধহয় মই আনিছোঁ নেকি, সেইটো বুলি ভাবি আছিলে আৰু কি। চ' নহয়, নগ'লোঁ। এতিয়া চাওক ইয়াতে এটা ধুনীয়া মানে জেগা আছে আৰু কি, ইয়াৰ পৰা যাম আমি আগুৱাই ৰেলগেটটো খোলাৰ লগালগ। মানে আমাৰ ভাগ্যই বেয়া আৰু কি, যেতিয়া আমি ক'ৰবাত আহোঁ ৰেলগেটটো পৰি যায়, এইটোৱে মানে প্ৰব্লেম হৈ থাকে আমাৰ লগত খালি। চ' यहाँ है हर चीज राज है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है।
ভাই কি বঢ়িয়া জাগা না চাওক না চিনারি চাওক কি বঢ়িয়া লাগছে আহি ও মাই গড কি বঢ়িয়া লাগছে না জাগাটো চাওক আপোনালোকে हम ना आए 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 हम ना आए ऐसे जी छिप छिपाए চ' এতিয়া গাড়ীটো মই চলাম আৰু মানে আগলৈ যাম এতিয়া গাড়ীটো মই চলাই আছোঁ আৰু মোৰ বন্ধুজনে মানে ভিডিঅ' কৰিব চব বলক চাই আছোঁ আমি চলো লেটছ গো তো বলক আৰু লাহে ধীৰে কৈ আমি যাই আছোঁ এইটো মজা এইটো ইমান জেগাটা বেয়া গমেই মানে ऐसे जी हम ना पाए ऐसी जी ना छिप छिपाए ना छिप छिपाए ना छिप छिपाए তাহলে থানার ऐसी থানার ना छिप छिपाए বঢ়িয়া ना ধুনীয়া छिप छिपाए ना छिप छिपाए কিবা আহি ইয়াতে একদম মানে বঢ়িয়া লাগি আছে চাওক সিফালে নাও নেকি এইটো নাও না নাৱত কিবা নাৱত বোধহয় মাছ ধৰি আছে নেকি তাতে চ' চাওক কি বঢ়িয়া জেগাত আজি আহিলোঁ আৰু কি ফাৰ্ষ্ট ব্লগ ইমান এটা জানো ভিলেজ ব্লগ ইমানো এটা ভাল লগা নাই বোধহয় কিন্তু তথাপিও জানো আপোনালোকক ভাল লাগছে নেক্সট ব্লগবোৰ আৰু বঢ়িয়া আহিব চ' মানে ভালকৈ বনাবলৈ চেষ্টা কৰিম আৰু নেক্সট ব্লগগিলা আজি বহুতেই দিনৰ মূৰত আজি ভিডিঅ' বনালোঁ প্ৰায় 6 মাহ মান হৈছে 6 মাহ মানে 1 বছৰে ক'ব গ'লে বহুত মানে দিন হ'ল চাওক কি মজা প্লেচ এটা কাম কৰি লওক মই যদি ক'ৰবাত ঘূৰিবলৈ যাওঁ আৰু কি যদি আপোনালোকে মানে ভিডিঅ' চাই ভাল পাইছে তো এটা কাম কৰক মোক যাওক ইনষ্টাগ্ৰামত ফ'ল' কৰি লওক তলত ডিছক্ৰিপশ্যনত লিংক আছে ইনষ্টাগ্ৰামৰ সেইটো ফ'ল' কৰি লওক আৰু মোৰ ছেকেণ্ড চেনেলো এটা আছে ছেকেণ্ড চেনেলত মানে মই টেকনিকেল টপিকৰ ওপৰত ভিডিঅ' দিওঁ তাতে মানে চেষ্টা কৰোঁ আৰু কি টেকনিকেল টপিকৰ ওপৰত বা কিছুমান ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ চ' সেইটোও যাওক আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব ক'ৰবাত যদি মই ঘূৰিব যাওঁ তাতে মই আগতে আপডেট দি দিম আপোনালোকে যাওক ফ'ল' কৰি লওক ডিছক্ৰিপশ্যনত আছে বা স্ক্ৰীণত মোৰ নামটো ফ্লেছ হৈ আছে এই নামটোত যাওক আৰু কৰি লওক তো চাওক এতিয়া আমি লাহে ধীৰে ঘৰলৈ যাম আৰু কি এই চাওক প্লেচ চাওক আপোনালোকে কি ধুনীয়া অলপ গাঁও চাইডে আহিছোঁ আৰু কি ভিলেজ ফালৰ আহিছোঁ আৰু বোলে আমাৰ ব্ৰাদাৰৰো কিবা এটা চেনেল বোলে নামটো কৈ দি মানে অলপমান বহুত দিন হৈছে ভিডিঅ' অনা নাই কৰোণাৰ টাইম মানে কি হৈছে কিছু মই আপোনালোকক বুজাই আছোঁ আমি মানে মেট্ৰিকৰ ষ্টুডেণ্ট আছিলোঁ তো যোৱা বছৰ আমি মেট্ৰিক দিলোঁ মেট্ৰিকো পাছ কৰিলোঁ তো মানে বন্ধ পাইছিলোঁ আমি মেট্ৰিকৰ বাৰ্ষিক তেতিয়া যেতিয়া আমি বন্ধ পাইছিলোঁ তেতিয়াই কৰোণা টাইমটো আৰম্ভ হৈ গ'ল তো মেট্ৰিকৰ বন্ধত ভাবক মেট্ৰিকৰ বন্ধত মই বহুত কিবা কিবি প্লেন কৰিছিলোঁ ভাবছিলোঁ যে চেৰাপুঞ্জী যাম শ্বিলং যাম বহুত প্লেনিং আছিল মোৰ যে এইবোৰ জেগাত যে ভ্লগ বনাম কিন্তু এইবোৰ একো ভ্লগ বনোৱা নহ'ল আৰু শেষত মানে কি ক'ম আৰু ঘৰত থাকি একো বৰ হৈ গৈছিলোঁ আৰু ইমান এটা টপিকো নাছিল মানে কি আৰু বনাম আৰু কি ভ্লগ বনাম আৰু ইমান এটা দেখুৱাব লগা জেগা ঠাইও নাই আৰু তেতিয়া আমাৰ গাড়ী নাছিল কিন্তু এতিয়া আমাৰ ঘৰত আৰু কি নতুন কৰি স্কুটি লৈছে তো এতিয়া স্কুটিটো লৈ অলপমান আহিলোঁ ইফালে আৰু নেক্সট ক'তবা যাম চ' আজিলৈ এইখিনিয়ে তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো ভাল পালে কৈছোঁৱে আগলৈ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব প্লিজ লাইক শ্বেয়াৰটো কৰিব ছাবস্ক্ৰাইব নকৰিলেও মই মানিলোঁ প্লিজ লাইক আৰু শ্বেয়াৰটো মানে একদম মনেৰে কৈছোঁ প্লিজ কৰি দিব লাইক আৰু শ্বেয়াৰটো প্লিজ কৰি দিব তো আমাৰ বাবাই হাঁহি আছে কিবা এটা কবি লাইক কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভিডিঅ'টো মানে কি ক'ম আৰু আপোনালোকক সঁচাকৈ আজি ফিলিংটো বেলেগ পাইছোঁ সঁচা আজি মানে ভ্লগ বনাই কিবা এটা লাগছে যে মানে চলিটো আৰু কি আৰু ঘূৰি আহিছে আগৰ পাৰে যে একো কৰা নাছিল এতিয়াহে মানে এডভেঞ্চাৰ নিজৰ লাইফটোৰ মজাটো এতিয়াহে মই পাইছোঁ ভ্লগ বনাই
চ' টাটা